আমাৰ তামোলপুৰ জিলাৰ প্ৰথম তামোলপুৰ ব্লকৰ সলিড ওয়েস্ট মেনেজমেন্টৰ আজি শুভ আৰম্ভণি হ'ল। এই শুভ আৰম্ভণি আমাৰ চেৰজা ফাউণ্ডেশ্যনে কৰালে। চেৰজা ফাউণ্ডেশ্যনক আমি ধন্যবাদ জনাইছোঁ। আমাৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কৰিছিলোঁ SBMৰ মিনি MCF আৰু চেণ্ট্ৰেল MCF, এইটো আমি দুটা ডিপাৰ্টমেণ্টে কৰিছিলোঁ, PHC আৰু PNRD। দুটা ডিপাৰ্টমেণ্ট অলৰেডি ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক হৈ গৈছে। এতিয়া আমাৰ গাঁৱৰ যিখিনি চলিড যিখিনি আমাৰ ৱাষ্টেজ মেটেৰিয়েল বা আমাৰ কমাৰ্চিয়েল বা আমাৰ ইণ্ডাষ্ট্ৰিয়েল, এইবিলাক এতিয়া আমাৰ এই মেনেজমেণ্ট হ'ব। আৰু গোটেই আমি ৰাইজক সহযোগ বিচাৰিছোঁ। গোটেই VCDC আমাৰ আজি চেয়াৰমেন আছে, বিভিন্ন ডিপাৰ্টমেণ্ট আছে। আমাৰ চবৰ সহযোগত আমাৰ যাতে আমাৰ আৱৰ্জনাবোৰ যাতে আমাৰ সঠিক স্থানত যায়, আৰু ইয়াৰ পৰা যে আমি সাজি ভাৰ্মি কম্পষ্ট বা কেঁচু সাৰ আমি যিবোৰ প্ৰডাকশ্যন কৰিব পাৰোঁ ইয়াৰ জৰিয়তে, গতিকে আমাৰ ইয়াৰ জৰিয়তে যাতে আমাৰ চলিড ৱেষ্ট মেনেজমেণ্টটো সঠিকভাৱে হয়, গাঁওবিলাকত ফাংচনেৰি হয়। আমাৰ এটা ৰুল কৰি দিছে যে 2026 সুপ্ৰিম কোৰ্টে এটা ৰুল কৰিছিলে যে আমি এই চলিড ৱেষ্ট মেনেজমেণ্ট আমি ফাংচনেৰি আমি কৰিবই লাগে, গাঁৱে হওক, বজাৰে হওক বা আমাৰ চহৰে হওক। এই ক্ষেত্ৰত আমি ইয়াৰ পাৰিপাৰ্শ্বিকতা আমাক বজাই ৰাখিব। গতিকে আমি আজি চেৰজা ফাউণ্ডেশ্যনক আজি যদি এটা ফ্লেগ অফ ইভেণ্ট এটা আমি কৰিলোঁ, তেখেতলোকক ধন্যবাদ দিছোঁ, যাতে আমাৰ ভৱিষ্যত এই কামখিনি আগলৈ যাতে আৰু গৈ থাকে। হয়, তেওঁলোকে আজি জনাইছে যে আমাৰ যেতিয়া তামোলপুৰ ব্লকৰ এইখিনি ফাংচনিং হ'ব, চেৰজাই যেতিয়া কৰিব, নেক্সট আমাৰ MU গড়েশ্বৰ নাগৰিক তেওঁলোকে কৰিব। BDOৰ লগত আমাৰ অলৰেডি তামোলপুৰ যেনেকৈ MU হৈছে চেৰজা আৰু তামোলপুৰ ব্লক, তেনেকৈ গড়েশ্বৰ নাগৰিক এইটো আৰম্ভ হ'ব। স্বচ্ছ ভাৰত মিছন SBMG আণ্ডাৰত মানে প্ৰত্যেকটা ব্লকত মানে জাবৰ পেলোৱাৰ কাৰণে, আৱৰ্জনা পেলোৱাৰ কাৰণে এছেট বনাই দিছে। এইটো MCF প্ৰত্যেকটা গাঁৱত মানে প্ৰত্যেকখন গাঁৱত MCF থাকে, মেটেৰিয়েল কালেকশ্যন ফেচিলিটি, আৰু VCDC লেভেলত এটাকৈ কিবা থাকে চেণ্ট্ৰেল MCF আৰু কমিউনিটি কম্প'ষ্ট পিট এনেকুৱা থাকে। তো এইটো বহুত দিন ধৰি মানে ফাংচনেল হোৱা নাছিলে। এতিয়া আমি তামোলপুৰ চেৰজা ফাউণ্ডেশ্যন, PHCD আৰু তামোলপুৰ ব্লক ইয়াৰ লগত MOU কৰি আমি যোনটো নেকি চলিড ৱেষ্ট, এই চলিড ৱেষ্ট মেনেজমেণ্ট কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। এইটো চলিড ৱেষ্ট মেনেজমেণ্ট কৰাৰ পিছত বহুত আমাৰ এৰিয়া চাফ চিকুণ থাকিব, আৰু যোনটো নেকি ৱেষ্ট আমি যেনেকুৱা প্লাষ্টিকটো আমাৰ ডেইলি লাইফত, মানুহৰ ডেইলি লাইফত মানে এটা এৰিব নোৱাৰা অংগ হিচাপে মানে পৰিণত হৈছে। তো এই প্লাষ্টিকবিলাক আমি ক'ত পেলাম? প্ৰত্যেকেতো আমি বজাৰত গ'লে প্লাষ্টিকটো ওৱান টাইম ছিংগল ইউজ প্লাষ্টিকত আমি শাক পাচলি আনো, এইবিলাক প্লাষ্টিক ক'ত যায়? আমি পেলাই দিওঁ, নাইবা জ্বলাই দিওঁ, বা পেলাই দিলে এতিয়া কি হয়, মাটিটো প্ৰদূষণ হয়, লগতে জ্বলাই দিলে বায়ু প্ৰদূষণ হয়, আৰু ইয়াৰ ফলত মানে বহুত মানে বেমাৰ আজাৰত আমি ভুগিব লগা হয়। এইটো আমাৰ এতিয়াৰ পৰা যদি আমি প্ৰপাৰ মেনেজমেণ্ট ছিষ্টেমটো যদি আমি নকৰোঁ, ৱেষ্ট মেনেজমেণ্ট ছিষ্টেমটো যদি আমি এডপ্ট নকৰোঁ, তো আমাৰ অনাগত দিনত মানে ভৱিষ্যতত মানে বহুত প্ৰব্লেমত আমি সন্মুখীন হ'ব লগা হ'ব। তো এতিয়া আমি তামোলপুৰ চেৰজা ফাউণ্ডেশ্যনে তামোলপুৰ ডেভেলপমেণ্ট ব্লক আৰু PHCD তামোলপুৰ চাব ডিভিজন আৰু PHC বাক্সা ডিভিজনৰ সহযোগত আমি তামোলপুৰ ডিষ্ট্ৰিক্টৰ মানে 3খন ব্লক আছে, 3খন ব্লকতে আমি চলিড ৱেষ্ট মেনেজমেণ্ট এইবিলাক মেনেজমেণ্ট কৰাৰ কাৰণে আগবাঢ়িছোঁ। আৰু ইয়াৰ কাৰণে কোনো ৰাইজৰে মানে সহায় সহযোগিতা লাগিব। এই আৱৰ্জনাসমূহ নিষ্কাশনৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে? হয়, আমি আৱৰ্জনা যেনেকৈ প্লাষ্টিক ৱেষ্টটো প্ৰথমে দূৰ টু দূৰ গৈ ইলেক্ট্ৰিকেল ভেহিকেলৰ দ্বাৰা গৈ দূৰ টু দূৰ কালেক্ট কৰা হ'ব। তাৰপিছত ভিলেজ লেভেলত এটাকৈ মানে MCF মেটেৰিয়েল কালেকশ্যন ফেচিলিটি বনাই থোৱা আছে, ইয়াত জমা কৰা হ'ব। তাৰপিছত চেণ্ট্ৰেল MCFত নিয়া হ'ব, VCDC লেভেলত এটাকৈ আছে। তাত যোনটো নেকি গাঁৱৰ পৰা দুটা প্ৰকাৰৰ মানে আৱৰ্জনা থাকিব, বায়'ডিগ্ৰেডেবল আৰু নন বায়'ডিগ্ৰেডেবল। বায়'ডিগ্ৰেডেবল মিনছ যোনটো নেকি কিটচেন ৱেষ্ট, যোনটো নেকি ইজিলি ডিকম্প'ষ্ট হৈ যায়, যেনে শাক পাচলিৰ বাকলি, আলুৰ বাকলি, এইবিলাক আমি মানে ভাৰ্মি কম্প'ষ্ট বনাব পাৰি। আৰু যোনটো নেকি প্লাষ্টিক ৱেষ্ট, এই প্লাষ্টিক ৱেষ্টবিলাক ব্লক লেভেলত এটাকৈ মানে প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিট এনেকুৱা প্ৰচেছিং ইউনিট এটা বনাই দিয়া আছে। তাত গৈ আমি যোনটো নেকি নন ৰিচাইকেলেবল মানে প্লাষ্টিক, এইবিলাক কনষ্ট্ৰাকশ্যনৰ কামত
এইটো মানে মেটেৰিয়েল বনাই বিক্ৰী কৰা হ'ব।